everyone, welcome back to my YouTube channel. So, আজি আমি আহিছো ক'ত আহিছো শুক্লেশ্বৰ মন্দিৰত আহিছো আৰু আপোনালোকক দেখাম মন্দিৰটো দেখাম আৰু সো আমি এণ্টাৰ কৰি আছো ইয়াতে মন্দিৰত এয়া থাল চাল কিনি লৈছো মোৰ লগত আছে আজি শিৱানী আৰু আমাৰ বন্দিতা ৰাণী আমি আগতে সেৱাটো কৰি ললো মানে ভিডিও কৰি থাকিলে সেৱাও কৰা নহব ন আমি কি সেৱা কৰিব আহিছো ডিপ্ৰেছন যাব এক্সামত ডিপ্ৰেছন দে বেলেগ একো নহয় পঢ়া শুনা নকৰিলো এতিয়া ভগৱানক লাগে এইটো মানে লাষ্ট অপচন আৰু ভগৱানে বচাব লাগিব সো আমি সেৱা কৰি ললো এতিয়া মন্দিৰটো দেখাই আছো দে ভালকে দেখাই আছো বহুত ভাল লাগিছে শান্তি লাগে আহিব আপোনালোক আৰু পৰিৱেশটো বহুত শান্তি ন এইটো এটা মন্দিৰ এইটো জনাৰ্দন দেৱালয় এইটো এটা মন্দিৰ নেক্সট আৰু এইটো এটা মানে সৰু সৰুকৈ বাহিৰত বহুত আছে কিন্তু এইটো মেইন শুক্লেশ্বৰ মন্দিৰটো ভিতৰত আমি সেৱা কৰি আহিলোঁ এবাৰ আমি নদীৰ পাৰত যাম ফটো উঠিম আহি থাকক আপোনালোকেও আমাৰ লগত দেখুৱা আমাক চাওক আমি ইমান সাজি কাচি আহিছোঁ ৰাস্তাটো দেখুৱা মাস্ক লাগে বস্তুটি নালাগে আছে মোৰ চাওক ভিউটো ইমান ধুনীয়া বহিম দে এতিয়া অলপ যাওঁ আহা তলতে ফটো উঠো আমি আহি একদম ব্ৰহ্মপুত্ৰৰ পাৰ পাইছোঁ পণ্ডিতাই কৈ আছে তাই বুলি জাহাজত যাই ফটো উঠে এইখান কিয় কপি থাকে তাতে আৰু ইমান শকত হৈছোঁ এনেও সিহঁতৰ ফটো উঠা জেগা ক'ত ফটো উঠি আছে চোন কি আহি পাইছে টিকট নহওক এটা আংকলে উঠা নেদা হৈছিল যাব পাৰিম আংকল কেনেকৈ যাম অঁ আহো এটাকে আংকলে গৈছে চোন কেনেকৈ আহিম সেনেকে চাবি চোন মজা লৈ আলম মোবাইল শিৱানী মোৰ নিচিনা নাম বেছি আৰাম পাবি অসমীয়া ছোৱালী হয় কি নকৰিবা কোনো কাম নকৰিবা ফটো উঠা হ'ল কিন্তু ভয় লাগি আছে জাহাজখন যদি গুচি যায় আমাক ক'ত লৈ যাব নাযায় বোলে ইয়াতে থাকিম নেকি আমাৰ বন্দিতা ৰাণী ফটোৱে উঠি আছে এনি টাইম ৰিলছ ফটো ভিডিঅ' এনি টাইম ৰিলছ মেইন লাহে লাহে নামবি দে চাকলাখানাৰ পৰা বেলেগ আমি 3খন জাহাজত বগাই উঠিলো জাহাজত নগ'লো বেছি সাহসী ময়ে আছিলোঁ বাৰু ইহঁতে নাযায় ঐ এইটো ফেলাই দিব ঘপককৈ পৰিব দাউৰা অঁ বন্দিতা দাউৰা চাকি নাপায় Oh, kita tayo. Yung hati ko. Yes.
সঁচাকে কিন্তু হয় না আইটিআই ড্ৰেছ এইটো আমাৰতো নেকি বেমাৰ হয় কাৰণে এটা কি হয় বেমাৰ হয় এইটো বতাহ লাগে যে আমাৰ এক্সাম আছে ক'ত বনাওঁ এতে ফটো চটো উঠা হ'ল আৰু একদম 1টা বাজিল চাওঁ ইয়াতে এতিয়া শাৰী চাৰী পিন্ধি ফটো কৰি কি মজা লাগে কিন্তু জাগাটো চাফা হ'লে বেছি ভাল লাগিব এই আমি ভাল লাগিব পূজাত আহিছিলোঁ হা ৰিল সিহঁতে তাতে ফটোশ্বুট কৰে গম পা না মই বহুত ফটোশ্বুট দেখছো এই শিলকেইটা বালা চালাত এনেও এইগিলাখনতে আহিব কিবা নাও এই কি সেই জাহাজ চাহাজেদি যায় যে নহয় পালে আছে নহয় কিবা এটাতো কোন যাওঁ মই মোক ভোক লাগিছে মোৰো ভোক লাগছে এটা কিবা জুচ ওচৰত কিবা আছে কিবা খাই যাম দে ইয়াতে মন্দিৰৰ চাইডতে এখন দোকানখন আছে তাতে খাব সোমাইছোঁ মেনু চা না বুকেকেইটা ইমান ধুনীয়া মোক যদি কোনোবা এটা দিলা হয় মই আজিলৈকে এটা ফুলৰ পাহিও পাই পোৱা নাই ফুলৰ পাহিয়ে পাই পোৱা নাই বৰ দুখ হৈছে ছোৱালীটো মাছৰ পাত এটা দিম দে মোৰ বাৰু পাৰে পাৰে এটা কিনি আনি দি না পাত এটা দিম कोई तरीका है भीख मांगने का আমাৰ কোল্ড কফি ইয়াতে মানে চকলেট চেক নাপায় সেইকাৰণে কফি ল'ব লগা হ'ল পিংকটো মোৰ ৰুম পাম আৰু মানে আহি আছোঁ গাড়ীৰ পৰা নামি শিৱানী সেইফালে তাই ৰুমৰ ফালে গ'ল ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আৰু বেছি দীঘল নকৰোঁ আৰু আপোনালোকক ঘৰত বহাই বহাই মন্দিৰ দৰ্শন কৰি আনিলোঁ চ' এটা লাইকটো দি দিব পাৰে আৰু ন একদম ফ্ৰী যিহেতু লগতে ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই